হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা শুকান মাছৰ টেষ্টি চাটনি ৰেচিপি। চ' ব'লকচোন দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে মই অলপ শুকান মাছ লৈ লৈছোঁ। আপোনালোকে শুকান মাছৰ পৰিমাণটো নিজৰ হিচাপত ল'ব। পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ এটা, আদা লৈছোঁ, নহৰু আৰু জলকীয়া দুটা লৈ লৈছোঁ। আপোনালোকে জলকীয়াটো নিজৰ হিচাপত ল'ব, কিমানখিনি জ্বলা বিচাৰে। আৰু এটা বিলাহী মই পুৰি লৈছোঁ, মাত্ৰ এটা বিলাহী। ইফালে মই টাৱাখন গৰম কৰি লৈছোঁ। টাৱাখন বেছি গৰম কৰিবলৈ নিদিব, কম কৰি ৰাখিব গেছটো। এতিয়া মই ইয়াতে আদাখিনি, নহৰু কেইফুট আৰু জলকীয়া দুটা অলপ সময়ৰ কাৰণে ভাজি ল'ম। অলপ সময়ৰ কাৰণে ভাজি ল'ম এনেকৈ। আৰু যেতিয়া আপোনালোকে দেখিব যে নহৰু আদাখিনি অলপমান পোৰা নিচিনা হৈ গৈছে, তেতিয়া এখন প্লেটত নমাই থ'ব। মই এতিয়া একেখন টাৱাতে পিঁয়াজখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। নহৰু আদা আৰু জলকীয়াখিনি বেলেগে বেলেগে ভাজাৰ এটাই কাৰণ পিঁয়াজৰ এটা নিজস্ব সোৱাদ আছে, সেইখিনি যাতে বেলেগ হৈ নাযায়, সেইটো কাৰণে মই নহৰু আদা আৰু জলকীয়া আৰু পিঁয়াজখিনি মই বেলেগে বেলেগে ভাজিছোঁ। এইখিনিও অলপ সময়ৰ কাৰণে ভাজি থাকিব। যেতিয়ালৈকে ৰংটো অলপ সলনি নহয় তেতিয়ালৈকে অলপ সময় এনেকৈ ভাজি থাকিব। ইফালে মই পিঁয়াজখিনি আৰু আদা নহৰু আৰু জলকীয়া দুটা এখন প্লেটলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু এতিয়া মই গোটেইখিনি সামগ্ৰী এটা মিক্সিত দি ল'ম। মই আচলতে পটাত পিচিলে আচলতে বেছি ভাল হয় খাবলৈ। মই আজি মিক্সিতে পিচিম। মই এটা মিক্সিত পিঁয়াজখিনি আদা নহৰু আৰু জলকীয়া দুটা আৰু লগতে পুৰি থোৱা বিলাহীটো আৰু মাছখিনি ইয়াতে মই যোগ কৰি দিম। আৰু লগতে নিমখখিনি ইয়াতে যোগ কৰি দিব। নিমখখিনি আচলতে পিছত দিলে সোৱাদটো ভাল হয় খাবলৈ। চ' মই নিমখখিনি পিছত দিছোঁ। এতিয়া মই এইখিনি ঢাকনিখন বন্ধ কৰি মিক্সিত পিচি ল'ম গোটেইখিনি। তেন্তে ব'লকচোন এইখিনি মিক্সিত পিচি লওঁ। আমাৰ এয়া শুকান মাছৰ চাটনিকণ ৰেডি হৈ গ'ল। আচলতে মই এইখিনি মিক্সিত পিচিছোঁ, চ' এইখিনি এনেকুৱা সেইকাৰণে মিক্স হৈ গৈছে, এটা পেষ্ট বনি গৈছে। আপোনালোকে যদি পটাত পিছে তেন্তে গোটা হৈ থাকিব অলপ অলপ। মই এইখিনি মিক্সিত পিচিছোঁ কাৰণে এনেকুৱা হৈ গৈছে, পেষ্ট এটা বনি গৈছে। চ' মোৰ আজি পিঁয়াজী শুকান মাছৰ চাটনিকণ ৰেডি হৈ গ'ল। যদি মোৰ আজি এই ৰেচিপিটো চাই ভাল পালে তেন্তে নিশ্চয় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে কোনোবা নতুন তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পাব পাৰে। থেংকছ ফৰ ৱাটছিং।